quero que aguente meu sentadão. তোমাৰ লগত দৰে ডান্স দেখা পায় বিচনাত থকা বেমাৰীও কিছু কাফি সুস্থ হ'ব কিন্তু কাৰণ তোমালোকে হিলাবা জানা না আৰু সুপাৰ ডান্সৰ টিমে যদি পাই যায় বাই চেন্স তেতিয়া নিয়াটো ফাইনেলি তোমালোকক লৈ যাব কাৰণ তোমালোকে হিলাবা জানা কিছু অলমষ্ট আছা আচ্ছা ওয়েলকাম টু মাই ইউটিউব চেনেল ৰামা আই চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজিৰ ফান্নি ভিডিঅ'টোলৈ আপোনালোকক মনোৰঞ্জন দিয়াৰ কাৰণে মোৰ ভিডিঅ'ৰ মাজলৈ আপোনালোকে সোমাই বলক লেটস গো তাৰ লগৰ পাৰ্টনাৰটো আকৌ জাজ কৰি আছে কি মানে এইখিনি জাগালৈ মনত কৰক এইখিনি জাগালৈ যেনেকৈ ছুপাৰ ডান্সবিলাকৰ জাজবিলাক থাকে নহয় জাজবিলাক থাকিলে মানে সিহঁতৰ এটা লক্ষ্য কৰে ইও সেনেকৈ লক্ষ্য কৰিছোঁ এইখিনি যাবলৈ মনত কৰক মানে সেই ষ্টেপখিনি পুৰা মিলছি আৰু সি ঢুকাই আছে মানে কোৰিওগ্ৰাফাৰটো মিলছি না মানে গানটোৰ লগত পজিশ্যনটো কেনেকুৱা আছে ষ্টেপটো কেনে হৈছে মানে সিখিনি মানে সি আমাক ঢুকাই আছে শিকাই আছে এইখিনি যাবলৈ মনত কৰক মানে कुछ भी হাগিব গৈছিলো হাগা নোলাল সিগাৰেট টানিছিলো পেনতে ওলাল মোৰ এনেকুৱা লাগছে ভিডিঅ' বনাই থাকোঁতে গেল নেকি তোৰ ৰেন চান্দি পেলাই টাইট কৰি ল'বি তোৰ পাৰ্চ ঢিলা হৈ গৈছিল এই জহাই যায় সিফালৰ পাৰ্চটো ঢিলা হৈ গৈছিল তই ৰেন চান্দি টাইট কৰি ল'বি समझ रहे हो आप समझ रहे हो আমাৰ এইখন মঞ্চতে মানে এনেকুৱা হেন এজন ছিংগাৰক মাতিছোঁ মানে ইংলিছ ছিংগাৰ দেই আমি সেই ছিংগাৰজনক গান শুনিব বিচাৰোঁ কেনেধৰণে পাৰফৰ্মেঞ্চ কৰে চাওক ঠিক আছে মোৰ লগতে আপোনালোকেও বলক মোৰ ভিডিঅ'ৰ মাজলৈ সোমাই বলক লেটছ গো গাইজ One, two, three, four, five, 6, 7, 8, 9, 10. গাও আজি পুৰা হিলাই দি ষ্টেজ ফালি দি পুৰা গা মজা লাগিছে আল্টিমেট 11, 12, 13, 14, 15, 16, 17, 18, 19, 20. লাইফত মই এটা কথাই বুজি নাপালোঁ যে ইংলিছ গান মই ইমান শুনিলোঁ এটাও বুজি নাপালোঁ ছাৰে যোনটো পাৰফৰ্মেঞ্চ কৰিছে না মানে এ টু জেড বুজি পালোঁ ষ্টাৰ্টিঙৰ পৰা ফিনিচিংলৈকে মানে মানছৰ ছাৰ কিছু কাফি আছে আপুনি মানে আপোনালোকক ক'লোঁ যদি গানটো যদি শুনি ভাল লাগিছে মনত যদি আনন্দিত পাইছে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব মোক কেনে পাৰফৰ্মেঞ্চ হৈছে এখেতৰ ধুলীয়া আছিলোঁ বজাই থৈ আহিলোঁ ধুলীয়া আছিল বজাই থৈ আহিল গাইজ গমটো পাইছে আপোনালোকে মই ক'ব নালাগে মানে ইয়াৰ মুখৰ ভাজতে গম পাই ই কি ক'ব বিচাৰিছে মানে ভাইটি তুমি ঢোল বজাব গৈছিলা বজাই থৈ আহিলা মানে তোমাৰ যোনটো লাঠি না কিছু কাফি আছে মানে মই কোনটো কৈছোঁ মানে ঢোল বজাও লাঠিটো আৰু বুজিটো পাইছে চাগে আমি কোনো চুইংগাম না যে তুমি চাবায়া ফালাই দিবা শোনো একটু সাবধানে থাইকো আমি আগের থেকেও খারাপ হয়ে গেছি গা আরে
ক'ৰ মকেলে তই ভাই তই বস্তু এটা কিনি আনছা দোকানৰ পৰা মোবাইল হওক হোম থিয়েটাৰ হওক টিভি হওক বস্তুটো ভালদৰে ব্যৱহাৰ কৰক গম পাইছে তেতিয়াহে বেছি দিন লাষ্টিং কৰিব যেংকে পাই হেংকে ব্যৱহাৰ কৰা কুছবি চাচোন কি কেংকে ধাক্কা মাৰি দিছি একটু সাবধানে থাইকো আমি আগের থেকেও খারাপ হয়ে গেছি গা पढ़ाई लिखाई में ध्यान लगाओ IAS बनो और देश को संभालो लेकिन नहीं तुम्हारे गांड में चनूने काट रहा है सो फ्रेंड आमी नासिकेर निউ वाह 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 मजा आया अरे भाई শুন না আমি যেটো বয়সত আমি লুকা বাকু চোৰ পুলিচ কাবাডী খেলিছিলো ক্ৰিকেট খেলি আছিলো আমি দৌৰা দৌৰি খেলি আছিলো পানীত খাতুৰি আছিলো কিন্তু বয়সত কি কৰিছে এটা প্ৰেম কৰি আছে আমি নাচিকে নিউ গাৰ্লফ্ৰেণ্ড ছোৱালীজনী কৈছে আৰে ল'ৰাটোক চা না তা ওটিবিলি গাখীৰ হলো একচুৱেলি সৰি ওটিবিলি গাখীৰ নহলে এটা সাদাহে হলো সৰু সৰু পোৱালীবোৰে প্ৰেম কৰি আছে সঁচাকে দে মোৰে নাই গাৰ্লফ্ৰেণ্ড ইয়াত কৈ বেদনা লাগেনে ওই জানমনি জীৱনত শান্তি নহবই কি জানি অল গাইজ আজি আৰু বৰ বেছি দীঘলীয়া নকৰোঁ আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু ভিডিঅ'টো চাই পেলাই কেনে বোলে আপোনালোকে কমেণ্ট বক্সত জনাব কমেণ্ট কৰি আৰু যদি ভাল লাগিছে ভিডিঅ'টো চাই পেলাই প্লিজ লাইক এটা হৈ যায় আপোনালোকক অনুৰোধ কৰিছোঁ মোৰ চেনেলটো যিমান পাৰে সিমানে শ্বেয়াৰ কৰিব প্লিজ শ্বেয়াৰ কৰিব চেনেলটো আৰু এইটো ভিডিঅ' সম্পূৰ্ণ ধেমালি ভিডিঅ' হয় ৰছ ভিডিঅ' হয় কোনোমতে নিজকে চিৰিয়াছলি গান পাতি নলয় আপোনালোকক কেৱল মনোৰঞ্জন দিয়াৰ কাৰণে এই ভিডিঅ'টো বনোৱা হৈছে আজিৰ কাৰণে ইমানতে বাই বাই জয় আই অসম আই লাভ ইউ গাইজ বাই বাই